ইলেকশ্যন মানুহবোৰৰ নিজা বাসগৃহত পৰৰ ঝাণ্ডাবোৰ উৰুৱাই থৈ পাৰ হৈ গ'ল এখন এখনকৈ কেইবাখনো বিলাসী গাড়ী। শান্ত সমাধিত পথটোৰ নিৰ্জনতা ভাঙি পাৰ হৈ গ'ল এটা জনসমদল। তিনিআলি চাৰিআলিবোৰ লোকে লোকাৰণ্য এইকেইদিন। শান্ত শিষ্ট কণ্ঠবোৰতো শুনা গৈছে তীব্ৰ ৰাজনৈতিক বাক বিতণ্ডা। গৃহকন্দলত জুৰুলাজনে বিলাইছে বিশ্ব শান্তিৰ বাৰ্তা। যুগ বিয়োগৰ গণিত নজনাজনে কৰিছে দেশৰ GDPৰ গণনা। উপহাসৰ প্ৰতিমূৰ্তি যিজন আজি লোক প্ৰশংসাত পঞ্চমুখ এজন। ইলেকশ্যনে এনেকৈ সলনি কৰে মানুহৰ আভূষণ। দামী দামী জোতাৰ গছকত চোতালৰ হেলুৱৈবোৰৰ কঁকাল ভাঙি গ'ল। দুজনমানে আঁতৰৰ পৰাই চাই নিশব্দে আঁতৰি গ'ল। একতাৰ দোলডালৰ এডাল সূতা ইলেকশ্যনে এনেকৈয়ে ছিঙি থৈ গ'ল। এইবোৰৰ মাজতো আজলি আইতাজনীয়ে অচিনাকি নেতাজনৰ হাতত তুলি দিছে এডোখৰ আবেদন। গাঁঠিৰ ধন ভাঙি পিন্ধাইছে গামোচা আৰু দিছে আশ্বাসৰ বিনিময়ত এটা ভোটৰ জবান। এয়াই হয়তো ইলেকশ্যন, আশ্বাসৰ আঁৰত চালনাৰ বিপণন।